Hi guys, welcome back to my channel. Assalamualaikum. আজি সন্ধিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সন্ধিয়া সময় দিনটো কাম আছিলে বহুত, সেইবাবে আৰু ভিডিঅ' নবনালোঁ। এতিয়া সন্ধিয়া বাজিছে 8টা বাজিছে। এতিয়া মই ইয়াত ৰাতিৰ যোগাৰ কৰিবলৈ আহিছোঁ। ৰাতিৰ আহাৰৰ যোগাৰ দিনতে বনোৱা হৈছিলে অমিতা ভাজি, তাৰে অলপ আছে আৰু বনাইছিলোঁ দালি আছে, দালিও আছে। এতিয়া খালি মই এতিয়া অমলেট বনাম। খিনি গৰম কৰি ল'ম, দুইখিনি হৈ যাব। এতিয়া ইয়াত মই পিঁয়াজ দি পেলাই এটা অমলেট বনাই আছোঁ হাজবেণ্ডৰ কাৰণে, আৰু এটা বনাইছোঁ উইদাউট পিঁয়াজ। ছোৱালীয়ে পিঁয়াজ নাখায়, সেইবাবে ছোৱালীৰ কাৰণে বনাইছোঁ। ইয়াত ভাত উঠাই দিছোঁ, টাৱা এটা গৰম কৰি তেল গৰম কৰি ল'লোঁ। এতিয়া কণীটো ইয়াত দি দিলোঁ অমলেট। হাজবেণ্ডে এনেকৈ খাই বহুত ভাল পায়, ময়ো ভাল পাওঁ এনেকৈ খাই। কিন্তু মোৰ কাৰণে বনাইছোঁ আলু পিটিকা, মোৰ আৰু ছোৱালীৰ কাৰণে। মই আলু পিটিকা দি পেলাই দাইল দি ভাত খাম। হাজবেণ্ডৰ কাৰণে কণী। এয়া এইখিনি লুটিয়াই দিলোঁ, চাফা কৰিলোঁ। পাকঘৰটো চাফা কৰা হ'ল, আলমাৰিটো বিশেষকৈ তলৰ ওপৰত চব কৰা হ'ল। তাকে অকণমান দেখুৱাইছোঁ। এইটো পাকঘৰৰ আলমাৰি হয়, এনেকৈ সজাইছোঁ। টেমাবিলাক ৰাখিছোঁ, এনেকৈ জৰুৰী বস্তুবিলাক যোনবিলাক লাগে সেইবিলাক এনেকৈ থৈ দিছোঁ, গ্লাছ কাপ এইবোৰ। আৰু এইটো হ'ল ভিতৰৰ চকেছ হয়। এইটো ভাল ভাল বস্তুখিনি মানে ইয়াত থৈ দিছোঁ। এইখিনি এতিয়া মই চাফা কৰি ল'ম। ৰন্ধা বঢ়া হৈ গ'ল মোৰ, চব কৰি থৈ আহিছোঁ। এতিয়া লাহেকৈ এইখিনি কৰি ল'ম আৰু চাফা। এইখিনি গ্লাছবিলাকো মচিব লাগিব কলইন দি পেলাই। গোটেইখিনি উলিয়াই লৈ মই এইখিনি ধুনীয়াকৈ চাফা কৰি দিলোঁ। ৰাতি আৰু ভিডিঅ' নবনালোঁ, পিছদিনাখন ৰাতিপুৱা হয়। ৰাতিপুৱা মই খিচিৰি বনাই থৈছোঁ, নাস্তা হয়। একেবাৰে মই ৰন্ধা বঢ়াও কৰি পেলাইছোঁ লগালগ, কিয় মোৰ বহুত কাম আছে। সেইবাবে ৰান্ধি থৈ দিলে আৰু টেনশ্যন নাই। ছোৱালীয়ে নাস্তা খালে। এইখিনি কঁঠাল আৰু গাখীৰ, তাই কঁঠাল বহুত ভাল পায় খাই। কঁঠালখিনি চালি পেলাই এনেকৈ গাখীৰৰ লগত মিক্স কৰি দিছোঁ, তাই খাব। মোৰ চব হৈ গ'ল বনোৱা মেলা, খালি এইখিনি মই এতিয়া শাকখিনিহে বনাবলৈ আছে। গাখীৰ গৰম কৰিছোঁ ইয়াত। একেবাৰে চব কৰি পাকঘৰ চাফা কৰিহে ওলাম আৰু। এইখিনি চেপা বনাইছোঁ, চেপা ভাজি থৈছোঁ। এইখিনি ইয়াত আছে দালি দেখুৱাইছোঁ, অকণ আন্ধাৰ হৈ আছে। আৰু ইয়াত নহৰু আৰু পিঁয়াজ কাটি পেলাই থৈ দিছোঁ, এটা জলকীয়া। শাকখিনি মই পিছত বাগাৰ দিম, সেইবাবে মোৰ চব কাম চেচ হ'ল পাকঘৰৰ। এতিয়া মই আহিছোঁ বাহিৰত। এইখিনি হোৱাইট চিমেণ্ট হয়, যোনটো ঘৰত আমি পুডিং কাটা হয় সেইটো বস্তু। এতিয়া মই ফুলৰ টাবকেইটা যে মই দেখুৱাইছিলোঁ আপোনালোকক, সেই ফুলৰ টাবকেইটা মই এতিয়া এই পুডিংটো মাৰি দিম। মাৰিলে অলপ মজবুতো হ'ব, দেখিবলৈও ভাল লাগিব হোৱাইট হোৱাইট। সেইবাবে এতিয়া মই এইখিনি পানী দি পেলাই ধুনীয়াকৈ এটা স্মুথ পেষ্ট বনাই ল'ম। পেষ্ট বনাই গোটেই টাবকেইটাত মই লগাই দিম। মই পিছত আৰু ভিডিঅ' নবনালোঁ, এখন হাতেদি মোবাইল লৈ বনাব নোৱাৰি। সেইবাবে গোটেইকেইটা এনেকৈ মই হোৱাইট চিমেণ্টখিনি মই মাৰি দিছোঁ। এতিয়া মই বাৰান্দাত ৰাখি দিছোঁ। ক'ব নোৱাৰি নহয়, যদি বৰষুণ আহি যায়, বৰষুণ আহিলে গোটেই ধুই গুচি যাব। বাৰান্দাত থৈ দিছোঁ অকণ শুকাবলৈ। এতিয়া ৰাতি হয়, মই ৰাতিহে চাফা কৰিবলৈ লৈছোঁ। এতিয়া এইখিনি মই চাফা কৰিম। এইখিনি বুলি নহয়, মই গোটেইখিনি ঘৰ চাফা কৰি পেলাম আজি ৰাতি। খালি বাৰান্দা থৈ দিম, বাৰান্দাটো মই ৰাতিপুৱাহে কৰিম। ৰাতিখন মই বাৰান্দা চাফা নকৰোঁ, ভিতৰখিনি চাফা কৰি দিম। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ঈদৰ কামবিলাক দেখুৱাই থাকিম। ঈদৰ ব্লগো বনাম, সেইবিলাকো দিম, চাই থাকিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।